হরি বল হরি বল প্রথম রাধিন জ্ঞাত হরে
মাধব মাধব এই তো তা সভা সধা জয়ভূষাহ সভা সৎজুয় শ্রীরুদ্ধ শ্রদ্ধাধুনা অথ শ্রীকৃষ্ণ বৈকুণ্ঠ নাম নাটক শ্রবণে মুক্তি সাধক অথ ভতিমা এ জয় জয় এ জয় জয় দেব নারায়ণ তোয়া পাওনা করি করহু প্রণাম সত্য ধর্ম রক্ষা হেতু যুগে যুগে ভূয়া অবতার এঘরি রাহা ভূমি কে বিভান দুষ্ট জনকে করিলা সংঘাত সন্ত জনকে করিলা পালন ভিন্ন রূপতে বিষ্ণু রূপে ভূয়া অবতার যেন জানি নরলোকে এৰি আন কাম এ পাত বসারূপ দেখি পরম পুরুষ নারায়ণ মিলল 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 আগে সভাসদ সাধুজন হামু যাকেরি কথা কহছি ওহি পরম পুরুষ নারায়ণ সভার মধ্যে প্রবেশ করিয়ে আওত্ত 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 তাহে সাবধানে দেখ পুনঃ নিরন্তরে হরে নিষ্কান্ত পবিত্রকে রাখিয়ে তোলা তা একটা
যেতিয়াই অন্তৰ
দুষ্টৰ ভয় অত্যাচাৰ প্ৰজাজনে কৰে হাহাকাৰ উদ্ধাৰ দেখি মহাভাৰ তেতিয়াই আমি ভিন্ন ভিন্ন ৰূপত ধৰো অৱতাৰ মৎস্য অৱতাৰত প্ৰলয়ৰ অতল গৰ্ভৰ পৰা চাৰিবে আমি কৰিলো উদ্ধাৰ পূৰ্ব অৱতাৰত মন্দৰ পৰ্বতকো পিঠিত বান্ধি সমুদ্ৰ মন্থন কৰিলো বৰা ৰূপ ধাৰণ কৰি ধৰিত্ৰীৰ পাপৰ বোজা মোচনৰ বাবে দুৰ্দান্ত শিৰনাক্ষ আমি এই কৰিলো সংহাৰ মোৰ একান্ত ভক্ত প্ৰহ্লাদ উদ্ধাৰৰ নিমিত্তে নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰক আমিয়েইতো কৰিলো নিধন ত্ৰেতা যুগত শ্ৰীৰাম ৰূপে অৱতাৰ লৈ বান্দৰ আৰু ভালুকৰ লগত মিত্ৰতা স্থাপন কৰি জনক নন্দিনী সীতা দেৱীক উদ্ধাৰৰ বাবে লংকেশ্বৰ ৰাৱণক আমিয়েই কৰিলো নিধন এইদৰে ভিন্ন সময়ত ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি দ্বাপৰৰ সন্ধিখনত আহি আমি হৈ পৰিলো দ্বাৰকাৰ শ্ৰীকৃষ্ণ বৰ্তমান দ্বাপৰৰ ৰাজত্ব শেষ হৈ আহিছে আৰু কিছুদিনৰ পাছতে কলিৰ আগমন হ'ব কলিৰ আগমনৰ লগে লগে সমগ্ৰ পৃথিৱীত অন্যায় অত্যাচাৰ উৎপীড়ন অনাচাৰ আৰু অধৰ্মৰ সৃষ্টি হ'ব আমাৰ কৰ্তব্য ক্ৰমান্বয়ে কমি আহিছে আমিও আৰু এই পাপ কৰি বেছি দিন নাথাকো দাদা বলুভদ্ৰৰ ক্ৰমে আমি বৈকুণ্ঠলৈ কৰিম গমন যদু বংশ আগে ধ্বংস কৰি তাৰ পাছতেই দাদাৰ ক্ৰমে আমিও যাম বৈকুণ্ঠৰ পুৰী আমাৰ অবিহনে বৈকুণ্ঠৰ আসনভাৰ শূন্য হৈ আছে কাৰণ আমিয়েই আদি আমিয়েই অন্ত আমিয়েই বিষ্ণু আমিয়েই কৃষ্ণ আৰু আমিয়েই ওমকাৰ Bora.
আমি নিজ কর্তব্য অগ্রসর। শুনিবলৈ পাইছো চট গড় পৰা কলিয়ে পাপ বিস্তাৰৰ হেতু নিজৰ অনুচৰ বৰ্গ লগত লৈ মধ্যলৈ নামি আহিছে। গতিকে চতুৰ্দিশে মই দৃষ্টি ৰাখিব লাগিব যাতে কলিয়ে পাপ ধৰ্ম এই মধ্যত বিস্তাৰ কৰিব নোৱাৰে। যাওঁ বাহ্য মানে কলিক বাধা দিয়াৰ চেষ্টা কৰোঁগৈ। Bora!
প্রজাপতি কলি তুমি হেন দয়াল সাগর পৃথিবীর সকল প্রাণীই তোমার করুণাকে লাভ করে কিন্তু এই কলির ভাবে নারায়ণ প্রভু তুমি মোক একটু করুণা করিব নালাগে বলিয়ে নিশ্চয়ই ঈশ্বর ধর্ম মানব সমাজত প্রসার করিব আৰু এই দিনাসাম পুনৰ সমাজে পূজা দিয়ে এতিয়াও নাজানে শ্ৰেষ্ঠ গুণ যিজনে আজি সমগ্ৰ পৃথিৱীৰ পৰা পূজাই আদায় কৰিছে যাক আজি সকলোৰে সাগৰ সম্বাদ জনাই তেওঁ শ্ৰেষ্ঠ নহৈ শ্ৰেষ্ঠ গুণ যাক সকলোৱে বিচাৰি ফুৰিছিলো সিয়েই আজি মোৰ সন্মুখত ইয়ালৈ কিয় আহিলা আৰু তোমাৰ যোনে আহ্বান কৰে যোনে আহ্বান জনাইছে ক'লে যোগে আহ্বান কৰিছে যোগে আহ্বান কৰিছে ৰজা মহাৰজাসকল আজি পৰ্যা দীঘলী কৰিছে আৰু বাকী আছে শ্ৰেষ্ঠ ঋষি মুনিসকল পৃথিৱীত ধৰ্ম ৰাজ্য মানিবৰ বাবে মোক যোগে আহ্বান কৰিছে আৰু সুন্দৰ তুমি চিৰদিন পূজাৰ ভাবি হৈ থাকিম বুলি ভাবিছানে ঈশ্বৰ মুখেৰে ক'লে নহ'ব তাৰ উপযুক্ত প্ৰমাণ দিব লাগিব প্ৰমাণৰ প্ৰয়োজন প্ৰমাণৰ প্ৰয়োজন যাৰ বুকুত পূৰ্ণ কৃষ্ণ ভগৱান বিদ্যমান ভগৱান যাৰ বুকুত ধৰ্মৰাজে ধৰ্ম ৰাজ্য কৰিছে স্থাপন তেওঁ জগতে শ্ৰেষ্ঠ আপুনি পূজা নকৰি কাক পূজা কৰিব আৰু কিছুদিনৰ পাছতে ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ গমন কৰিব ধৰ্মৰাজেও স্বৰ্গাৰ লাভ কৰিব এতিয়া কিন্তু এই বাক্যৰ ভূমিভাগ কলিৰ ওপৰতেই পৰিব তই কোচ চাতুৰীৰ দ্বাৰা আগত কলা কৰিলে
ভয়ে মোক যি অপমান কৰিলি সেই অপমানৰ প্ৰতিশোধ নলওঁতে মই শান্ত নহওঁ। তোৰ ধৰ্ম ৰাজ্য মই পাপ সাগৰত ডুবাই দিম। ভয়ে ভয়ে গৃহকন্দলৰ সূচনা কৰি ৰক্তপাতৰ সৃষ্টি কৰিম। কোটি নাৰীক বেশালয় পৰিপূৰ্ণ ধৰ্ম ৰাজ্য তই এনেকৈ ৰক্ষা কৰ। অতিকৈ ঘৃণনীয় কলিৰ অনুচৰ মই ধৰ্মপৰায়ণ মানৱ মোৰ মায়াৰ প্ৰভাৱে লালসাৰ দাগ কৰাই পাপত লিপ্ত কৰাটোৱেই মোৰ মোৰ প্ৰভাৱৰ দ্বাৰা মানৱ সমাজক ধৰ্মচ্যুত কৰি নৰহত্যা আত্মহত্যা মিছা বেশ্যা আৰু ব্ৰহ্ম হত্যা কৰিবলৈ বাধ্য কৰা সিদিনা জগতত
তার খবর সেইদিনা সাক্ষাৎ মানব সমাজে ফুটি উঠিব এই পাপর মহিমা ধর্মর ধর্মত্র তালি আদরি উঠিব মহিমা মহিমা
나는 그렇게 나는 갑자기 저를